Hey guys, তাৰমানে আজি আৰু এয়া কেৰাহী গৰম কৰি আছে, তেল গৰম কৰি আছে, বিন্দাছকে ভাজি দিম কৈছোঁ আৰু কিবা এটা আৰু দেখাই তাৰমানে ভাজিব আৰু মই দেখাই দিছোঁ আপোনালোকক আৰু দেই। A few moments later, 2,000 years. Hey guys, তাৰমানে আজি আৰু এয়া কেৰাহী গৰম কৰি আছে, তেল গৰম কৰি আছে, বিন্দাছকে ভাজি দিম কৈছোঁ আৰু কিবা এটা আৰু দেখাই তাৰমানে ভাজিব আৰু মই দেখাই দিছোঁ আপোনালোকক আৰু দেই। নকবি আৰু নে কি কয়। তাৰমানে ডাৱৰীয়া বতৰ একদম মিহিমিহিকৈ একদম বহি আছোঁ আৰু দেই চৌকা গুৰিতে একদম বুঢ়া মানুহকে হাত চাৰ হ'লোগৈ আৰু দেই। তাৰমানে নকবি ধোঁৱা নকবি এয়া হালধি মছলা নিমখ পানী লৈছে বোলে দিব এতিয়া উৰহি আৰু আলু দিদা চেন তাৰমানে ভাজাই দি চাং আৰু শাকটো হ'লে আৰু খাই দি চাং কৰিব লাগিব আৰু তাৰমানে হেৰি ভাতৰ লগত জুইটো মই দি চাং আৰু দেই। হালধি মছলাই হয় তাৰমানে ভাজি চাং কৈছে আৰু ভাজি চাং দি চাং আৰু হালধি মছলা দি চাং কৈছে আৰু নকবি আৰু নে কি কয় বন্ধুসকল। ধুনীয়াকৈ দি দিয়া একদম কেৰাহীত ভাজি দিয়া কৈছে। উৰহি আলু কোনে কোনে খাই কমেণ্ট কৰিবা আৰু দেই, নকৰাকৈ নাথাকিবা আৰু তাৰমানে একদম খাই দিব লাগে আৰু একদম ডাঙৰ কৰে যে শাককে ভাজিছে আৰু ৰাতিপুৱা সাজটো ধুনীয়াকৈ বিন্দাছকৈ খাই দিম বুলি ভাবিছোঁ আৰু মিহিমিহিকৈ নে কি কয় বন্ধুসকল। এইজনে গা ধুই দিলে ৰাতিপুৱাই ঠাণ্ডা একদম নকবি আৰু ঠাণ্ডা বতৰত একদম গা ধুই মেলি আৰু ৰাতি তাৰমানে কীৰ্তন এটা দিব আৰু ঘৰত এটা নিয়ম কৰিব থাকে আৰু এতিয়া সোনকালেকে খাই ল'ম বুলি ভাবি চাং আৰু ভাতটোকে আৰু দেই। সেইকাৰণে শাকটো ভাজি চাং কৈছে জেঠাই, সেইকাৰণে ভাজি আছে আৰু ধুনীয়াকৈ মিহিমিহিকৈ আৰু নকবি আৰু কি কয় ক'ব লাগিব আৰু লোৱা গোটেইহে নে কি কয় তই কেৰাহীটো দেখাই দিছোঁ আৰু ওচৰৰ পৰা। এই মোবাইলটো গলি নাযাবি আকৌ দেই যোৰবোৰ একদম দি থৈছোঁ যে তাৰমানে ভিডিঅ' বনাই চাং কৰি বনাই আছোঁ আৰু সেইকাৰণে তাৰমানে এতিয়া মোৰ নতুনকৈ নিজে তাৰমানে হেৰি কৈছোঁ আৰু দেই ভাষাটো আৰু কৈ চাং কৈছে এইটো কাৰণে নিজেই বনাই চাং কৈছে আৰু সেইকাৰণে বনাই দিছোঁ আৰু দেই ভাজি আছে আৰু দেই ধুনীয়াকৈ शाबाश बेटा बहुत बढ़िया। সেই গাইছ চাং কৈছে আৰু তাৰমানে আৰু গাইছ তাৰমানে এইখিনি বোলে একদম ধুনীয়াকৈ একদম হেৰি কি কয় কণীৰ লগত বোলে ভাজি খাই বোলে আৰু এইখিনি একদম ফুল বোলে একদম নকবি আৰু কণীৰ লগত তাৰমানে ধুনীয়াকৈ ভাজি খাই বোলে এনেকৈ ফুলটো বোলে একদম দেখাই দিছোঁ আৰু একদম তাৰমানে ঠাণ্ডা পানী চানী একদম মাৰি থৈ দিছাং কৈছে আৰু তাৰমানে হেৰি গা ধুব লাগিবাং বুলি কৈছে যে সেইকাৰণে আৰু থৈ দিছে আৰু সেইকাৰণে তই চিন্তা কৰিছোঁ আৰু গা ধুবলৈ আমাৰ ঠাণ্ডা বতৰ আমাৰ দেখিছেনে টিউবৱেলটো একদম মটৰটো এৰাই দিয়া হ'ল যে একদম নকবি আৰু একদম টোপোলা ধেৰ মিহি টোপোলা একদম তলে পৰাই দি দিয়া হৈছে একদম টাপলি মাৰি দিছে আৰু প্ৰথম কৈছাং নহয় তাৰমানে হেৰি ৰাতিপুৱাই তাৰমানে একদম উঠিব মন নাযায় বতৰ দেখিলে একদম কৈছে নহয় কম্বলটো অলপ শুই থাকিব মন যায় 10-11 উপায় নাই চাং কৈছে সেইকাৰণে উঠি দি চাং আৰু ৰাতিপুৱাই কৈছে আৰু আজি যিহেতু উঠা বতৰ যে সেইকাৰণে আকাশ শুনিলে চাচোন একদম নকবি আৰু একদম কৈছে একদম ফকতীয়া বতৰ কৰিছে মোৰ কাৰণে দেই। আপোনালোকৰ কাৰণে কি বতৰ কৰিছে এইটো আপোনালোকে জানিব আৰু দেই। মোৰ কাৰণে একদম ফকতীয়া বতৰ কৰিছাং বুলি কৈছে সেইকাৰণে একদম ভাল লগা নাই। সেইকাৰণে আৰু গা ধোৱাটো চিন্তাই কৰিছোঁ তালে ঠাণ্ডা পানী কৈছে মাইকী মানুহবিলাকে যেনিবা পাৰে আমি নোৱাৰিছাং বুলি কৈছে যে সেইকাৰণে একদম নোৱাৰিছাঙে আৰু একদম নোৱাৰোঁ একদম নকবি আৰু শুমহে আৰু এতিয়া নিজে একদম সূত্ৰটো কোন ধৰি আছে একদম নকবি আৰু